স্বাগতম। আমাৰ ইয়াত আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। এয়া চাওক, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। এফালে ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু বতৰটোৰ কাৰণে নোৱাৰিম যাব। বৰষুণ এৰিলেহে যাম। গতিকে ভাবিলোঁ এটা ভিডিঅ'কে বনোৱা হওক। আজিৰ ভিডিঅ'ত মই আপোনালোকক এটা কাহিনী বা সাধু ক'ব বিচাৰিছোঁ। আজিকালিতো সাধু শুনাৰ পৰিৱেশ নায়েই। তাতে আগতে আইতাহঁতে যেতিয়া সাধু কয়, সেই সাধুবিলাক শুনি ভাল লাগে। তথাপিও মই এটা কাহিনী কৈছোঁ, যিটো কাহিনী বা সাধু নেকি আমাৰ সামাজিক মাধ্যমত ঘটি থাকে। দুটা বাঘৰ কাহিনী আৰু এটা শিয়াল। এবাৰ এখন হাবিত দুটা বাঘ আৰু এটা শিয়াল আছিল। এটা বাঘে এদিন পহু এটা খেদি আনি আছে আৰু আনফালৰ পৰা ইটো বাঘ আহি গ'ল। সিটো বাঘ আহি পোৱাৰ লগে লগে সিটো বাঘেও পহুটো আক্ৰমণ কৰিলে আৰু সিফালৰ বাঘটোৱে পহুটো মাৰি পেলালে। পহুটো মৰিল আৰু এইফালৰ বাঘটো আহি পালেহি। এইফালৰ বাঘটোৱে ক'লে যে পহুটো মই মাৰিছোঁ, গতিকে ভাতটো মোক দিয়া, মই খাওঁ। আৰু সিফালৰ বাঘটোৱে কৈছে নহয়, পহুটো মইহে মাৰিছোঁ, মই খাওঁ। এটাই কৈছে মই খেদি আনিছোঁ, মই পাওঁ। সিটো বাঘে কৈছে মই মাৰিছোঁ, গতিকে মই খাওঁ। লাগি গ'ল দুটা বাঘৰ কাজিয়া। আৰু বাঘৰ কাজিয়াত গোটেই হাবিখন প্ৰায় উচন প্ৰায় হ'ল আৰু হাবিখনৰ অৱস্থা নাইকিয়া হ'ল। ইমান যুদ্ধ কৰিলে। বহু পৰ যুঁজ কৰাৰ পিছত বাঘ দুটা অচেতন হৈ পৰিল। বাঘ দুটাৰ অৱস্থা নাইকিয়া হৈ পৰিল আৰু দুটা লেবেজান হৈ মাটিত বাগৰি পৰিল। জিভা মেলি যেনে তেনে উশাহ লৈ আছে। তাৰপিছত পহুটো পৰি থকা দেখি আমাৰ শিয়াল ককাই গাঁতৰ পৰা ওলাই দেখিলে, বাহ, এটা পহু পৰি আছে, বৰ তৃপ্তিৰে এসাঁজ খাব পৰা হ'ব। আৰু গৈ চাই দেখিছে বাঘ দুটা লেবেজান হৈ আছে। গতিকে শিয়ালটোৱে সেই সুবৰ্ণ সুযোগটো গ্ৰহণ কৰিলে আৰু পহুটো চোঁচৰাই আনিলে গাঁতলৈ আৰু 3 দিনমান মজা মাৰি খালে। আৰু বাঘ দুটা অচেতন হৈ পৰি আছে। বাঘ দুটা একো কৰিব নোৱাৰা হ'ল, মাত্ৰ যেনে তেনে চকু মেলি চাইহে আছে। আমাৰ সমাজতো এনেকুৱা কিছুমান ঘটনা ঘটে যে আমাৰ নিজৰ মাজতে আমি কাজিয়া পেচাল কৰোঁ। নিজৰ মাজতে কাজিয়া পেচাল কৰাৰ ফলত কি হয়, আমাৰ আমি প্ৰাপ্যৰ কাৰণে আমি কাজিয়া কৰি থাকোঁ, আৰু তাৰ ফল কি হয়, সুবিধাখিনি আনে লৈ। সেই বাঘ দুটাই যেনেকৈ কৰ্ম কৰিছিলে, কিন্তু সিহঁতৰ মাজত ভাগ বতৰা কৰাৰ কাৰণে কাজিয়া লগাৰ ফলত সুবিধাটো আনি ল'লে। ঠিক আমাৰ সমাজতো এনেকুৱা কিছুমান ঘটনা নিতৌ ঘটি থাকে, বা আমাৰ মাজতো এনেকুৱা হৈ থাকে যে আমি নিজৰ মাজতে সদায় লাগি থাকোঁ, কাজিয়া কৰি থাকোঁ, আৰু সেই কাজিয়াৰ সুবিধা অইনে লয়। গতিকে আজিলৈকে এইখিনিকে ক'লোঁ। পৰৱৰ্তী ভিডিঅ' মই সোণালী মন্দিৰলৈ লৈ যাম। সোণালী মন্দিৰৰ সিদিনাখন আপোনালোকক এটা সৰু ৰিলছ দেখাইছিলোঁ। মই পূৰ্ণাংগ ভিডিঅ'ৰ ৰূপত এবাৰ সোণালী মন্দিৰ তথা লখিমপুৰ জিলাৰ বৰপথাৰত থকা বুদ্ধ মন্দিৰটিৰ সোণালী মন্দিৰ গল্ডেন পাগোডাৰ সৈতে সম্পূৰ্ণ মন্দিৰত কি বস্তুখিনি আছে, কেনেধৰণে আছে বা কোনে সাজিছিলে, এই কথাখিনি মই আপোনালোকক দেখাম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পেজটো ফ'ল' কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব সাধুটো কেনেকুৱা লাগিল। ধন্যবাদ।